গাইস ইপিনে আমাৰ ভাইয়ে আজি চিকেন বনাব মছলা ৰেডি কি দিছে ইয়াত অকণমান ইয়াত দিছোঁ প্ৰথমতে কেৰাহীত দিছোঁ তেল তাৰপিছত পিঁয়াজখিনি ভাজা হোৱাৰ পিছত দিছোঁ আদা নহৰু তাৰপিছত জলকীয়া জিৰা একদম পিচি পেলাই দি দিছোঁ হাতেদি পিচিছোঁ আৰু বিলাহী আৰু নিমখ হালধিও দিছোঁ দেই মই আগতে দি দিওঁ মানে এতিয়া মছলাখিনি যে ধুনীয়া হয় ভাজাটো আৰু চিকেন পুৰা টেষ্টি টেষ্টি নোখোৱাতে টেষ্টি টেষ্টি হ'বই লাগিব মই বনাইছোঁ কালাৰ চাহ কি ধুনীয়া আহিছে নোহোৱাতে বিলাহী দিলে এনেই ধুনীয়া লাগে আৰু কালাৰ দিছোঁ জ্বালা হ'ব নাকি আলু আৰু ওলকবি ধুনীয়া কালাৰ আহি গৈছে দেই আপোনালোকক যদি কাৰোবাৰ বিয়া চিয়াত লাগে বনাব মাতিলে হ'ল ধুনীয়া বনাই একদম